তেজৰ বৰণ। তেজ তেজৰ উত্তাপ আছে। তেজৰ ৰং ৰঙা। বেয়া তেজ, ভাল তেজ। হিন্দুৰ তেজ, মুছলমানৰ তেজ। অভক্ষ ভক্ষণে তেজৰ বৰণ নকৰে সলনি। সলনি নহয় তেজৰ কোনো গুণাগুণ, কিন্তু মনৰ ভাৱৰহে সলনি হয়। এটোপা তেজ, এটোপা তেজৰ বাবে যদি কোনোৱে মৃত্যুৰ সৈতে যুঁজি থাকে, আমি বিজ্ঞাপন দিওঁ এই গ্ৰুপৰ তেজ লাগে। সেই সময়ত আমি সুধিও নাচাওঁ সেয়া কাৰ তেজ, হিন্দুৰ নে মুছলমানৰ, বামুণৰ নে সুধীৰৰ। জীৱৰ সৃষ্টিত নাছিল কোনো জাতি আৰু ভেদাভেদ। আছিলোঁ আমি কেৱল মানুহ, আদিম মানুহ। জ্ঞানৰ পৰিভৰে আমাক অজ্ঞান কৰিলে, জাতি ধৰ্ম বিচাৰ কৰিলে। জীয়াই থাকিবৰ বাবে আমি এটাই জানো আৰু জানিব লাগিব, আমি মানুহ, কেৱল মানুহ। আহা আমি সকলোৱে মিলি মানৱ সমাজ গঢ়ো।